এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। মিথুন কাশ্যপ ইউটিউবতো পাব, ফেচবুক পেজতো পাব। আহক আমি এই ভিডিঅ'টো উপভোগ কৰোঁ আৰু কিছুমানৰ পৰা আমি কথা সুধিম আৰু আমাৰ কেমেৰাত আছে, আমাৰ ৰাকেশ, কেমেৰাত ৰাকেশ আছে, তেখেতে দেখাব। আৰু আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখাই আছোঁ আমি এখন মণিহাৰী দোকান পাইছোঁ। মণিহাৰী দোকান পাইছোঁ, এখন মণিহাৰী দোকান। দাদা আপুনি ক'ত পঢ়াইছে? ক'ত পঢ়াইছে? ক'ত ঘৰ আপোনাৰ? আমাৰ ঘৰ চাকলা। বেচা কিনা আপোনাৰ কেনেকুৱা হৈ আছে? ভালে এনে কেনেকুৱা বেচা কিনা হৈ আছে? ভালে হয় বেচা কিনা বেয়া নহয়। মানে ইয়াতে কিমান বছৰ ধৰি আহি আছে আপুনি? আমি ইয়াতে 8 বছৰ ধৰি আহি আৰু মানে বেচা কিনা ভালে হৈছে চাগে? বেচা কিনা খুবেই ভাল বুলি কৈছে আৰু মানুহ বহুত সমাগম দেখা পাইছে ইয়াতে। আহক আমি শেষলৈকে আৰু ভিডিঅ'টো আগবাঢ়ি থাকোঁ। আৰু মানে এজন মানে মোৰ বন্ধু আছে, ইয়াতে দোকান দিব আহিছে, দাদা আছে, দাদাক অলপ কেমেৰাত দেখাব। দাদা বেচা কিনা কেনেকুৱা আপোনাৰ? বেচা কিনা আজি অলপ ভালে দে, কালি ইমান বেচা কিনা নাছিল, আজি অলপ ভালে হৈছে। ইয়াতে কিমান বছৰ ধৰি আপুনি দোকান দিব আহি আছে? মোৰ আজি মোটামুটি 30 বছৰমান হ'ল, কিন্তু মাজতে মই বাদ দিছিলোঁ আৰু মানে আহি আছোঁ। দাদা 30 বছৰ ধৰি ইয়াতে দোকান দিব আহি আছে, মানে খুবেই বেচা কিনা ভাল হয় বুলি ক'ল আৰু খুবেই ভাল লাগিছে আহি। আহক আমি আৰু ভিডিঅ'টো আমি দেখাম আপোনালোকক। ভেৰভেৰি লক্ষী পূজা আৰু এইখন হৈছে আমাৰ ভেৰভেৰি লক্ষী পূজা হয় আৰু বহুত পুৰণি পূজা হয় এইখন। আমি ইয়াতে সৰুতে ডাঙৰ হৈছোঁ আৰু পূজাখন চাইয়ে আছে এতিয়াও। আহক আমি উপভোগ কৰোঁ আৰু ভেৰভেৰি লক্ষীনাৰায়ণৰ পূজাখন। আহক আমি ইয়াতে যাম। ইয়াতে আহিছোঁ আমি লক্ষী পূজাত। ইয়াতে মানে 10 টকাৰ টিকেট কাটিলে আপুনি সেই ডিমা পাব। এতিয়া বহুতো সামগ্ৰী আছে, আপোনালোকে আহিব, 10 টকাত এখন টিকেট কাটিব। দাদা ক'ৰ পৰা আহিছে আপুনি? আমি কোকৰাঝাৰৰ পৰা আহিছোঁ। কোকৰাঝাৰৰ। মানে চেলিং কেনে হৈ আছে আপোনাৰ? চেলি নাই, হোৱা নাই। বেছি ভাল নহয় নেকি আজি? কালি কেনেকুৱা হৈছে আপোনাৰ? কালিও নাই। কালি ভাল হোৱা নাই। ঠিক আছে, এখেতে অলপ বেচা কিনা বেয়া হৈছে। আপোনালোকে আহিব, ইয়াতে টিকেট এখন কাটিব আৰু তেল পাব, ডিমা পাব ইয়াতে। আহক দাদা আহিছে, আমাৰ দাদা আহিছে। মানে বহুত মানুহৰ সমাগম দেখা পাইছে ইয়াতে ভেৰভেৰি লক্ষীনাৰায়ণ পূজাত। আৰু দাদা আছে, দাদাক অলপ কিবা সুধিম আৰু আমি। আচ্ছা দাদা, আপুনি কিবা পুৰস্কাৰ পাইছে নে পোৱা নাই ইয়াতে? মইতো লক্ষীনাৰায়ণ পূজাত প্ৰাইজ কোনো পোৱা নাই। এতিয়া টিকেট কাটিবলৈ যোৱা নাই, এতিয়া যাম আৰু যদি আৰু মোৰ কপালখনত যদি আৰু আছে মই নিশ্চয় পাম। আৰু শুনা পাইছে 50 টকা বোলে টিকেট কাটিলে হাঁহ এটা পায়। পায়, যদি কোনোবাৰ ভাগ্য লটাৰী আছে তেতিয়াহ'লে পাবই পুৰস্কাৰটো, আৰু যদি আৰু ভাগ্যটো নাই কপালত তেতিয়াহ'লে নাপায়। সেয়ে আৰু আমাৰ বৌহাৰ মাজত যাম, বৌহুন আছে ইয়াতে, বাবু আছে, এতিয়া আমাৰ সৰু কণমানি বাবু আছে আমাৰ ইয়াতে আহি আছে। আৰু আমাৰ বডি বিল্ডাৰ এজন আছে, চকা বাহিৰ বডি বিল্ডাৰ, মানে বৈধ, মানে কোৱা নাযায় আৰু বডি বিল্ডাৰ আছে। সি ভয় খাইছে তাৰমানে অলপ, মানে বহুত ভয় খাইছে সি। তেখেতে এই বডি বিল্ডাৰ আছে আমাৰ। আহক আমি ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। মিথুন কাশ্যপ ইউটিউব। কাট উলিয়াই দিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ।